दोस्तों जय हिंद दोस्तों आज आम कम्पेनी तो बायजुस बायजुसर नाम आम सकले शुनिছোঁ निश्चय बायजुस এটা এডটেক কোম্পানী এডটেক মানে এডুকেশ্যন আৰু টেকনলজি দুটা লগ কৰি পেলাই এটা কোম্পানী বনাইছিলে এডটেক কোম্পানী আৰু সেই কোম্পানীটোৰ কাম হৈছে আমাক অনলাইন কোচিং কৰোৱা অনলাইন পঢ়োৱা এই বায়জুছে ফাইনেন্সিয়েল ক্ৰাইচিছৰ মাজেৰে তেওঁলোকে গতি কৰি আছে আৰু সেই কোম্পানীটোৰ এতিয়া নতুন অফিচাৰ আহিছে অৰ্জুন মোহন বুলি তেওঁ ভাৰতৰ কাম কাজ চম্ভালিব আৰু তেওঁ গতৰ পৰা তেওঁলোকক বাহিৰ কৰাবলৈ এই কোম্পানীটোক বাহিৰ কৰাবৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে আৰু সেই পদক্ষেপবিলাকৰ ভিতৰত এটা পদক্ষেপ হৈছে বায়জুছে অহা কিছুদিনৰ ভিতৰত তেওঁলোকে নিজৰ কৰ্মচাৰী ৪০০০ কৰ্মচাৰী তেওঁলোকে বাহিৰ কৰি দিব আৰু এইটো এটা স্যাড নিউজ আমাৰ কাৰণে নিশ্চয় তাত কাম কৰা বহুত কৰ্মচাৰী আছে ৩৫০০০ কৰ্মচাৰী বাংগালুৰুতে আছে অকল সেই কোম্পানীটোৰ পৰা ৪০০০ মানুহ ওলাই যোৱাটো এটা ডাঙৰ সেটবেক হ'ব এই বায়জুছটো কোম্পানীটোৰ বিষয়ে মই আপোনালোকক অকণমান কৈ দিছোঁ বায়জুছ কোম্পানীটো আৰম্ভ কৰিছিলে বায়জুছ ৰবীন্দ্ৰন বুলি মানুহ এজনে এই বায়জুছ ৰবীন্দ্ৰন মানুহজন এজন কৰ্ম অফিচাৰ আছিল তেওঁৰ তলত কাম কৰা দুজন কৰ্মচাৰীক কেটৰ কাৰণে তেওঁ কোচিং কৰাইছিলে কোচিং কৰি আছিলে এই কৰ্মচাৰী দুজনে ভাল ৰিজাল্ট কৰিলে কেটত পাছো কৰিলে তেওঁ সেই কৰ্মচাৰী দুজনে তেওঁক ৰিকুৱেষ্ট কৰিলে যে ছাৰ আপুনি বহুত মানুহক পঢ়াওক এনেকৈ ক'লে তাৰপিছত লাহে লাহে মানুহ পঢ়োৱা আৰম্ভ কৰিলে তাৰপিছত পঢ়াওঁতে ইমান পপুলাৰ হৈ গ'ল যে এটা সময়ত তেওঁ ষ্টেডিয়ামত গৈ পেলাই নিজৰ পঢ়োৱা আৰম্ভ কৰিছিলে ষ্টেডিয়ামত ইমান হিউজ ক্ৰাউড আহিছিলে হিউজ ষ্টুডেণ্ট আহিছিলে তেওঁৰ পৰা পঢ়িবৰ কাৰণে তেওঁ এজন খুব টেলেণ্টেড মানুহ আৰু সেই মানুহজনে বায়জুছ কোম্পানীটো আৰম্ভ কৰিছিলে বায়জুছ কোম্পানীটো এতিয়া খুব পপুলাৰ যেনেকৈ আমাৰ ইণ্ডিয়াৰ ক্ৰিকেট টীমটো আছে ইণ্ডিয়া ক্ৰিকেট টীমটোক এই বায়জুছ কোম্পানীয়ে স্পন্সৰ কৰিছে ক্ৰিকেট টীমটোৰ জাৰ্চিত বায়জুছৰ নাম লিখা আছে ঠিক তেনেকৈ এইবাৰ যিটো আমাৰ ফুটবল ৱৰ্ল্ড কাপ হৈ গৈছে সেই ফুটবল ৱৰ্ল্ড কাপতো বায়জুছে স্পন্সৰ কৰিছিলে আমাৰ বিভিন্ন ধৰণৰ এডভাৰ্টাইজ আজিকালি আমি বায়জুছত দেখিবলৈ পাওঁ বায়জুছৰ বিষয়ে আপোনালোকে নিশ্চয় জানিলে যে এইটো এটা শিকোৱা আৰু অনলাইন পঢ়োৱা এটা প্লেটফৰ্ম হয় কোম্পানীটোৱে কেতিয়া বুম কৰিছিলে মানে কেতিয়া সবচে ওপৰলৈ গৈছিলে যেতিয়া আমাৰ লকডাউন লাগিছিলে সেই লকডাউনৰ সময়ত এই যেতিয়া আমাৰ স্কুল কলেজ চব বন্ধ হৈ গৈছিলে তেতিয়া বায়জুছ কোম্পানীটোৰ দ্বাৰাই আমাৰ ল'ৰা ছোৱালীবিলাকে বহুতে তাত এনৰোল কৰি পেলাই পঢ়িছিলে আৰু আমাৰ পেৰেণ্টছবিলাকেও সেই কোম্পানীবিলাকত এই বায়জুছত এণ্ট্ৰি কৰি পেলাই তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়া আৰম্ভ কৰিছিলে তেতিয়াতো চব অনলাইনে চলি আছিলে পঢ়া লিখা চব গতিকে তেতিয়া সেই বায়জুছ কোম্পানীটো খুব ওপৰলৈ গৈছিলে আৰু এতিয়া তেওঁলোকৰ কি হৈছে বায়জুছ কোম্পানীটোত বহুত আমেৰিকান মানুহে তাত ইনভেষ্ট কৰি থৈছে বায়জুছত ফেচবুকেও ইনভেষ্ট কৰি থৈছে মাৰ্ক জুকাৰবাৰ্গেও ইয়াত ইনভেষ্ট কৰি থৈছে ঠিক তেনেকৈ আমেৰিকা ব্লেক ৰক বহুত ডাঙৰ কোম্পানী এটা এছেট মেনেজমেণ্ট কোম্পানী এটা হয় সেই কোম্পানীটোৱে ইয়াত ইনভেষ্ট কৰি থৈছে এতিয়া ব্লেক ৰকে কি কৈছে যোৱা বছৰে ভেলুৱেশ্যন আছিল 22 আৰব কৰোৰ আৰু এতিয়াৰ ভেলুৱেশ্যন তেওঁলোকে আধা কৰি দিছে মানে 11 আৰব কৰোৰ কৰি দিছে যোৱা সপ্তাহত বায়জুছৰ CEOৰ ভাৰ এই অৰ্জুন মোহন নামৰ মানুহজনক দিছিলে আৰু এই অৰ্জুন মোহনে এতিয়া কোম্পানীৰ ৰিষ্ট্ৰাকচাৰিং কৰিবলৈ চেষ্টা কৰি আছে ৰিষ্ট্ৰাকচাৰিং মানে কি কোম্পানীৰ যিবিলাক খৰচ সেই খৰচবিলাক কমাই আনিবলৈ চেষ্টা কৰি আছে আৰু সেই তাৰ ভিতৰতে এইটো এটা তেওঁ ৰাস্তা ৰাখিছে যে ইয়াৰে মানুহ লাহে লাহে কমাই দিব জুন 2023ত 1000 কৰ্মচাৰীক তেওঁলোকে অলৰেডি বাহিৰ কৰিছে আৰু এতিয়া আকৌ 4000 কৰ্মচাৰীক তেওঁলোকে বাহিৰ কৰিব ইয়াৰ দ্বাৰা তেওঁলোকে নিজৰ খৰচটো কমাব আৰু খৰচটো কমাই দিলে তেওঁলোকৰ যিটো লছ সেই লছটোৰ পৰিমাণ কমি যাব লাহে লাহে গতিকে এই অৰ্জুন মোহন ডাঙৰীয়াই এই কামখিনি লাহে লাহে কৰি আছে কোম্পানীটোক লাহে লাহে গ্ৰ' কৰাবৰ কাৰণে গোটেইখিনি কাম কোম্পানীৰ ৰিষ্ট্ৰাকচাৰিঙৰ আণ্ডাৰত চলি আছে গতিকে এইখিনি আছিল আজিৰ ইনফৰ্মেশ্যন বায়জুছৰ বিষয়ে আৰু এনেকুৱাকৈ মই আপোনালোকক ইনফৰ্মেশ্যন দি যাম জনাই যাম গতিকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে জইন কৰি দিব জয় হিন্দ